চলো ফ্ৰেণ্ড হোৱাটছআপ কেনে আছে তেওঁলোক ভালে আছে তো সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ হেপ্পী ভোগালী বিহু এণ্ড হেপ্পী মাঘ বিহু তো আজি এইটো মেজিটো বনাইছোঁ আজি নহয় যোৱাকালি বনাইছোঁ মেজিটো ভিডিঅ' নবনালোঁ যোৱাকালি অলপ মানে কৰিলোঁ ন বনালোঁ তো তাৰ কাৰণে যোৱাকালি ভিডিঅ'টো নবনালোঁ আৰু সেইফালে ভেলাঘৰ বনাইছোঁ ভেলাঘৰ মানে এনে বনাইছোঁ প্লাষ্টিক দি প্ৰথমতে কলপাত দিছিলোঁ কলপাত দিয়াৰ পিছতো বৰষুণ আহিল যদি বৰষুণ আহে সাউণ্ড বক্স আছে ইয়াতে সাউণ্ড বক্সটো যদি ভিজে কোনে দিছি ল'ব তো তাৰ কাৰণে প্লাষ্টিকেদি ঢাকি দি দিলোঁ সেইটো তো এইটো মেজিটো তো ভালদৰে এতিয়া দেখুৱাই আছোঁ মেজিটো আৰু আমাৰ জাগাখিনি দেখুৱাই আছোঁ তো গাইছ মেজিটো দেখিলে আৰু দেখি ভাবিছে চাগে বহুত সৰু বনাইছে তো সৰু বনাব লগা হয়ে মানে বছৰে আমি সৰুৱে বনাওঁ কাৰণ আমাৰ এইখিনি জাগাখিনিৰ ৰাইজে একেলগে নাখায় আমাৰ কেইজনমান মানে ল'ৰা মিলি খাওঁ আমি এইবাৰ 7জন যোৱাবাৰ 6জন নে কি আছিল এইবছৰ 7জন তো তাৰ কাৰণে অলপ এনে আলামালাকৈ বনাইছোঁ যেনেকৈ পাৰোঁ মানে নিয়মটো কৰিছোঁ আৰু খাৱা নিয়ম আৰু এই বাচ্চা চিল্ড্ৰেন পাৰ্টি আহি গৈছে ইস next day. Guys, আমি এতিয়া মেজি জ্বলাই আছো